আপোনালোকৰ এটা বস্তু দেখাম বস্তু মানে মেমৰি মই জাষ্ট অলপ আগতে উঠিছোঁ মানে 10টামান বজাত উঠিছোঁ হেল্ল' এভৰিৱান গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ বৰ্তমান ভাল স্বাগতম জনাইছোঁ মোৰ চেনেল ডিম্পি ডেকা অফিচিয়েল আৰু আজি মই এই ভিডিঅ'টো মই ঘৰত থাকোঁতে ভিডিঅ'টো বনাইছিলোঁ মানে সৰু সৰু ব্লগ কৰি কিনে আৰু ঘৰত থাকি মই কি কৰিলোঁ এইবিলাক আপোনালোকক আজি দেখুৱাম বুলি ভাবিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাব কোনো স্ক্ৰিপ্ট নকৰাকৈ গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ ভিডিঅ'টো চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰিব বহুতে ছাবস্ক্ৰাইব কৰে কিন্তু নটিফিকেশ্যনটো অন নকৰে গতিকে সকলোৱে যাতে নটিফিকেশ্যনটো অন কৰে আৰু তাৰ কাৰণে যাতে মই দিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পায় গতিকে প্ৰেছ বেল আইকন গতিকে বেছি দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ জাষ্ট অলপ আগতে উঠিছোঁ মানে 10টামান বজাত উঠিছোঁ আপোনালোকেতো জানেই যে মাৰ ঘৰত আহিলে একো কাম নাথাকে গতিকে দেৰিকৈ উঠা যায় হয়তো সকলোৱে বুজি পায় গতিকে ময়ো আজি 10টামান বজাত উঠিলোঁ আৰু একো কাম নাই যিহেতু ইয়াতে ঠাণ্ডা লাগিছে বহুত ঠাণ্ডা ইয়াতে আৰু সেয়ে ভাবিছোঁ ৰ'দত বহি থুলমূলকৈ আপোনালোকক সৰু সৰু ভিডিঅ'বোৰ বনাই দেখুৱাই যাম আৰু ব্ৰেকফাষ্ট মই কৰা নাই গতিকে ব্ৰেকফাষ্টটো কৰি লওঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু কমেণ্ট কৰিব যে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে আৰু মোক ছাপোৰ্ট কৰি যাব আপোনালোকে এয়া ৰাতিপুৱা ব্ৰেকফাষ্টত লুচি আৰু গোল্লা মানে মিঠাই আৰু লগতে লাল চাহ ৰাতিপুৱা মই লাল চাহ খাওঁ আৰু এতিয়া মই ব্ৰেকফাষ্টটো কৰি লওঁ মই এতিয়া ৰ'দত বহি আছোঁ আৰু এইফালে আমাৰ কুকুৰটো বহি আছে ৰ'দ পোৱাই আৰু লগতে এইফালে কাম কৰি আছে মানে কাম কৰা মানুহজনীয়ে কাপোৰ মেলি আছে আৰু ৰ'দ পোৱাইটো বহুত ভাল লাগিছে আৰু ভাবিলোঁ ভিডিঅ' অলপ কৰোঁ আৰু আপোনালোককো দেখুৱাওঁ গোটেই কাপোৰখিনি ধোৱা হৈ গ'ল হেল্ল' এভৰিৱান মই আজি আপোনালোকৰ এটা বস্তু দেখাম বস্তু মানে মেমৰি আপোনালোকে হয়তো ধৰিব পাৰিছে কিহৰ কথা কৈছোঁ নহয়নে মোৰ এলবামৰ কথা কৈছোঁ সৰুকালৰ ফটো কেইটামান আছে মই আজি আপোনালোকক শ্বেয়াৰ কৰিম আৰু হয়তো সকলোৰে যেতিয়া সৰুকালৰ ফটোবোৰ চোৱা যায় তেতিয়া অতীতলৈ উৰা মাৰে নহয়নে তেতিয়াহ'লে আজি মোৰ লগত আপোনালোকে অতীতলৈ উৰা মাৰিব গতিকে বলক মই ভিডিঅ'টো মানে ফটোকেইখন আপোনালোকক দেখুৱাওঁ আকাশী কালাৰ যিটো ফ্ৰক পিন্ধি আৰু টিকনি মাৰি আছিলে সেইজনীয়ে হৈছোঁ মই আৰু বহুত ভাল লাগে সৰুকালৰ ফটোবোৰ দেখি আৰু যেতিয়া ডাঙৰ হৈছোঁ তাৰপিছত এইখন ফটো আছিলে একেবাৰে ক্ষীণ মীন অৱস্থা নাছিলোঁ আৰু এইখন ফটো হৈছে কৃষ্ণ নৃত্য মই ডান্স কৰিছিলোঁ আগতে তেতিয়া উঠাৰ ফটো এখন আৰু এয়া হৈছে মই যাক ধৰি আহিছোঁ মামাৰ ল'ৰা হয় মই আৰু ভাইটি মামাৰ ল'ৰাটোৱে সৰুকালত ফ্ৰক পিন্ধি বহুতেই ভাল পাইছিল সেইকাৰণে এনেকৈ ৰাখি থলোঁ আৰু এয়া হৈছে মোৰ তোলনি বিয়াৰ ফটো তাৰপিছত এয়া হৈছে এইটো মই হৈছোঁ আৰু মোৰ চুলিখিনি আগতে সৰুতে বহুত চুটি আছিলে আৰু মোক আইতাই ধৰি আছিলে লগতে মাহী আছে মা মামী মামা আৰু ভাইটিক কোলাত লৈ আছিলে সৰু আছিলে বহুত ভাল লাগে মেমৰি আৰু এয়া নেপালী ড্ৰেছত এনেই উঠিছিলোঁ তাৰপিছত এয়া হৈছোঁ মই আৰু মোৰ মামাৰ ল'ৰাৰ অন্নপ্ৰসন্নৰ ফটো আছিলে আৰু এইটো হৈছে মোৰ কলেজ লাইফৰ ফটো মই যেতিয়া গুৱাহাটীত পঢ়ি আছিলোঁ তাৰে ফ্ৰেণ্ড আছিলে এইকেইটা LCBত পঢ়িছিলোঁ আৰু এয়া হৈছে হোষ্টেল লাইফ
এতিয়া মই ফুচকা খাম। ফুচকা বহুদিন খোৱা নাছিলোঁ আৰু খুব কমেই খাওঁ। এতিয়া যিহেতু ঘৰত আহিছোঁ, এতিয়া মন ভৰাই খাওঁ আৰু শকত হৈ যাওঁ নে কি কয় আপোনালোকে। ফুচকাটো খাই কোনে কোনে ভাল পায়, কিন্তু ছোৱালীবিলাকেতো বেছি ভাল পায় ফুচকা খাই। গতিকে এতিয়া মই ফুচকাটো খাই লওঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই এতিয়া আহিছোঁ পথাৰত। আপোনালোকে গম পাইছে, পথাৰত আহি বহুত ভাল পাওঁ। ইয়াতে বহুত দিন হ'ল পথাৰত অহা নাই আৰু আজি আহিছোঁ, বহুত ভাল লাগিছে। আপোনালোককো দেখুৱাইছোঁ পথাৰখন। আমাৰ কুকুৰটোক মাজে মাজে ইয়াতে দৌৰাব লৈ আহে পথাৰলৈ। গতিকে আজি কুকুৰটোক লৈ আহিছে পথাৰলৈ দৌৰাব আৰু মই ভাবিলোঁ আপোনালোককো দেখাওঁ ভিডিঅ'টো। মই বৰ্তমান বহি আছোঁ ইয়াতে আৰু বহুত ৰ'দ পৰিছে, সেইকাৰণে চকুটো আৰু কথা কোৱাত অলপ দিগদাৰ হৈছে। বাৰু যি কি নহওক, আপোনালোকক দেখুৱাম অলপ পথাৰৰ দৃশ্যটো, পথাৰৰ ভিউটো আপোনালোকক দেখাম, আপোনালোকে চাব। চাদৰৰ সেমেকা আচল খনে মাতে আউশীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো গানতে তুমি অংকিতা দুচকুত তোমাক আঁকো উশাহৰে তোমারে ছবিতে আবির খানো গানতে তুমি অংকিতা দুচকুত তোমাক আঁকো তুমি
জানো মায়া